আজিৰ দিনটো আমাৰ কাৰণে একচুৱেলি নতুন ডিষ্ট্ৰিক্ট হিচাপে যথেষ্ট ভাল দিন বুলি ক'ব লাগিব আৰু তেনেকৈ আহি আছে ফোন চোন বাহিৰৰ পৰা সেইখিনি খুব ভাল লাগিছে। অন্ততঃ কলেজখনৰ প্ৰতি আমাৰ এই অঞ্চলৰ টামপুৰ জিলাৰ ৰাইজৰ এটা আস্থা নিশ্চয় ঘূৰাই আনিব পাৰিছে আজিৰ ৰিজাল্টটো, সেইকাৰণে খুব ভাল লাগি আছে। কিমান কৰে কি এইবাৰ পৰীক্ষাটা বৰ্তমান 146 আছিলে, 146ৰ ভিতৰত 146 পাছ কৰিছে। ইয়াৰ ভিতৰত 87 ফাৰ্ষ্ট ডিভিজন পাইছে, 54 ছেকেণ্ড ডিভিজন পাইছে আৰু 8জনে 8 ষ্টুডেণ্টে থাৰ্ড ডিভিজন পাইছে। অসমৰ ভিতৰত এগৰাকী সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, কি নাম? হয়, এইটো আমাৰ জ্যোতিকা বড়ো বুলি, তাই ইকনমিক জিঅ'গ্ৰাফী আছিলে কমাৰ্চ ষ্ট্ৰীমৰ। তাই অসমৰ ভিতৰতে এইটো ছাবজেক্টত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে আমাৰ বিষয়টো লৈ খুব মানে ভাল লাগিছে মোৰটো, গোটেই টিচাৰখিনি উৎফুল্লিত হৈ আছে এই বিষয়টো লৈ পেলাই। কেইখন লেটাৰ পাইছে তেওঁ? পালে 3খন লেটাৰ পালে, 3খন লেটাৰ পাইছে তাই, আৰু বাকী পাৰ্চেণ্ট হিচাপে 71 তেনেকুৱা ৰৈছে তাই। ষ্টাৰটোতো 5জন চাকি গ'ল আমাৰ। তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ আজি যি ঘোষিত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ফলাফল, তাক লৈ আমি গোটেই কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকবৃন্দ, মাননীয় অধ্যক্ষ, আমাৰ SMDC সকলেও উৎফুল্লিত হৈছে। কাৰণ আজি এটা নাভাবিবলগীয়া আমাৰ মানে ৰিজাল্ট হৈছে, ফলাফল হৈছে, যিটো 100% মানে যিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে গোটেইখিনি পাছ কৰিছে। আৰু তাতকৈ ভাল লগা কথা মানে ফাৰ্ষ্ট ডিভিজন পাইছে মাত্ৰ 8জনে থাৰ্ড ডিভিজন পাইছে। আৰু অসমৰ ভিতৰত ইকনমিক জিঅ'গ্ৰাফীত জ্যোতিকা বড়ো বুলি তেওঁ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। সেইকাৰণে আমাৰ আজি ভাল লাগিছে আৰু আমি তামোলপুৰ ৰাইজক ধন্যবাদ দিছোঁ, ছাত্ৰ ছাত্ৰীকো ধন্যবাদ দিছোঁ। আমাৰ ইয়াত শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰে। ইয়াত কিছুমানে ভাবিব পাৰে আমাৰ ইয়াতে হেৰি নাই, কিন্তু আমি যিখিনি ছাত্ৰ ছাত্ৰী পাওঁ মানে আপোনালোকে জানে খুব মানে কম নম্বৰৰ ছাত্ৰ ছাত্ৰী আহে। যথেষ্ট কষ্ট কৰি ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষকসকলে তেওঁলোকৰ ফলাফল কৰিবলৈ সক্ষম হৈছে। বহুতে ভাবে ইয়াৰ কমাৰ্চ কলেজত ভাল ছাত্ৰ ছাত্ৰী নাহে, মই ভাবোঁ আহে, আৰু সেইকাৰণে আজি 100% ফলাফল আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত 1993 চনৰ পৰা সেৱা আগবঢ়াই আছোঁ। আমি বহুত কষ্ট কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। আমি ৰেগুলাৰলি ক্লাছবিলাক কৰোঁ, মানে কোনোবা ল'ৰা ছোৱালী যদি ক্লাছ নকৰে এইবিলাক মাতি আনিও আমি ক্লাছ কৰোঁ। যেতিয়া ক'ৰবাত বাহিৰত ঘূৰিও থাকে মাতি আনো যায়, আমি আমাৰ কলেজৰ পৰা বাহিৰত টিচাৰ ওলাই যাই পেলাই আমি মাতি আনো, আমাৰ ৰেকৰ্ড আছে। গতিকে ল'ৰা ছোৱালীবিলাকক আমি যিখিনি শিক্ষা দিছোঁ ভালেই হৈছে। আৰু এইবাৰ 26ত যিটো উচ্চতৰ মাধ্যমিক মানে চূড়ান্ত পৰীক্ষাত আমাৰ কলেজে সৰ্ববৃহৎ ৰিজাল্ট কৰিছে, অসমৰ ভিতৰত দ্বিতীয়। গতিকে খুবেই আনন্দ পাইছোঁ আৰু মই নিজে উৎফুল্লিত হৈছোঁ। মোৰ ছাবজেক্টটো বিজনেছ ষ্টাডি, তাতেও বহুতে লেটাৰ পাইছে আৰু অন্যান্য ছাবজেক্টতো লেটাৰ পাইছে। গতিকে আমি এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ।